স্বাগতম জানাইছোঁ ডিজিটেল হোৱা ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম যে আপোনালোকে ভোটাৰ কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব সেই বিষয়ে মই এইটো ভিডিঅ'ত দেখুৱাম। তো নতুনকৈ আপডেট আহিছে 2023 চনত, তো আপোনালোকে মাৰ্বি কৰি ল'ব আৰু যদি আগতে কৰিছে আপোনালোকৰ লিংক হ'ল নে নাই কেনেকৈ চেক কৰিব সবিশেষ এইটো ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বন্ধুসকল, আপোনালোকে ভোটাৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিবলৈ এটা এপছ ডাউন কৰিব লাগে। সেই এপছটো ডাউন কেনেকৈ কৰিব লাগে মই দেখাই আছোঁ। আপুনি প্ৰথমতে প্লে ষ্ট'ৰত গুচি আহিব। অহাৰ পিছত ইয়াতে চাৰ্চ কৰি দিব ভোটাৰ হেল্পলাইন, যেটো আপুনি প্ৰথমতে দেখা পাব সেইটোৱে আপোনালোকে সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত এনেকৈ আহি যাব। অহাৰ পিছত আপুনি এপছটো ডাউন কৰি ল'ব। তো কেনেকৈ ডাউন কৰে গম পায় আপোনালোকে। তো ডাউন কৰি ল'ব, লৈ কিনে আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। ইয়াতে এপ্লিকেশ্যন বিষয়ে কিছুমান ডিচিপ্লিন লিখা আছে। তো আপোনালোকে যদি পঢ়ি চাব ইচ্ছা আছে তো পঢ়ি চাব পাৰে। যদি আপোনালোকে পঢ়ি চাব মেক্সিমামে পঢ়ি নাচায়, তো গতিকে আপোনালোকে কি কৰিব, ইয়াতে চিম্পলি আই এগ্ৰি যে দেখা পাইছে ইয়াতে চুকত, ইয়াতে আপুনি আই এগ্ৰিত ক্লিক কৰি দিব। ক্লিক কৰি আপুনি নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। ইয়াতে আপোনাৰ যিটো লেংগুৱেজ আপোনাৰ ভাল লাগে সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব। চিলেক্ট কৰি আপুনি কি কৰিব, জাষ্ট গেট ষ্টাৰ্ট ইয়াতে দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। অহাৰ পিছত আপুনি যিহেতু আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আপুনি লিংক কৰিব বিচাৰিছে, গতিকে সেইটো কাৰণে আপুনি ইয়াতে আপোনাৰ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন দেখা হৈছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ বহুতকেইটা অপশ্যন দেখা পাব, যেনে লেংগুৱেজ ছেটিং, নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, ডিলেশ্যন ফৰ্ম, কাৰেকশ্যন ফৰ্ম। তো এইবিলাক আছে। আপুনি লাষ্টত যিটো আপুনি ইলেক্ট্ৰিকেল অথেণ্টিকেশ্যন ফৰ্ম যিটো দেখা পাইছে তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। যদি আগতে আপুনি এইটো এপ্লিকেশ্যনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আপোনাৰ নাম্বাৰটো, তেতিয়াহ'লে আপুনি ডাইৰেক্ট ইয়াতে মোবাইল নাম্বাৰটো বহাই দি কিনে আপুনি OTP চেণ্ড কৰি আপুনি লগ ইন কৰি ল'ব পাৰিব। আৰু যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ইয়াতে দেখা পাইছে নিউ ইউজাৰ, তো ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰটো বিচাৰিব, ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তো ইয়াতে বহাই দিব। দিয়াৰ পিছত আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তাৰপিছত আপুনি চিম্পলি ইয়াতে আপোনাৰ OTPটো বহাই দিব। দিয়াৰ পিছত এইটো ঘৰত আপোনাৰ ইমেইল আইডিটো বহাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ যিকোনো পাছৱৰ্ড এটা বনাই ল'ব, যেনে XYZ@123, যিকোনো এটা যিটো মনত থাকে সেইটো আপুনি বনাই ল'ব। পাছৱৰ্ডটো বনাই লৈ এইটো ঘৰত বহাই দিব। দিয়াৰ পিছত যিটো পাছৱৰ্ড আপুনি বনালে সেইটো চেম তলতো বহাই দিব। দি কিনে আপুনি ছাবমিট অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। হৈ যোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। অহাৰ পিছত আপুনি লেট ষ্টাৰ্ট যে দেখাইছে তাতে ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাক সোধা হৈছে যে আপোনাৰ হাতত আধাৰ কাৰ্ড আছেনে নাই। যিহেতু আপুনি লিংক কৰিব বিচাৰিছে, তো আধাৰ কাৰ্ড আপোনাৰ হাতত নিশ্চয় আছে। তো ইয়াতে আপুনি য়েছ আই হেভ বুলি ইয়াতে টিক চিনটো কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তো ইয়াতে আপোনাৰ কি কৰিব, ভোটাৰ নাম্বাৰটো ইয়াতে বহাই দিব। দিয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা আপোনাৰ নিজৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপুনি ফেচ ডিটেইলছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা নোটছ আহিব, আপোনাৰ উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড এনেকৈ কিবাকৈ আহিব। তো ইয়াতে আপোনাৰ চিম্পলি অকণমান স্ক্ৰল ডাউন কৰিব। তাতে আপোনাৰ প্ৰচেছ বুলি য'ত অপশ্যন দেখাব তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছখিনি ওলাই পৰিব। তাৰপিছত আপুনি কি কৰিব, আকৌ কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। তো ইয়াৰ ওপৰত আপোনাৰ নাম, আপোনাৰ সমষ্টি, তাৰপিছত আপোনাৰ ভোটাৰ কাৰ্ড নাম্বাৰ দেখাব। তাৰপিছত আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব। দিয়াৰ পিছত যিসকলৰ আধাৰ কাৰ্ড নাই, মানে বৰ্তমান আপোনাৰ কিছুমান NRC ইছ্যুৰ কাৰণে আপোনাৰ যিসকলৰ আধাৰ কাৰ্ড বনাব পৰা নাই, ক'লে ৰঙা কিবা লিখাৰ ওচৰত বক্স এখন দেখা পাইছে, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ গুচি আহিব। ইয়াতে আপোনাৰ যি ডকুমেণ্টছ আছে সেয়া আপুনি দিব পাৰে আধাৰ কাৰ্ডৰ সলনি। তাৰপিছত যিসকলৰ ধৰক আপোনাৰ আধাৰ কাৰ্ড আছে তেখেতসকলে এইটো বক্সত ক্লিক কৰিব নালাগে। আপুনি ডাইৰেক্ট চিম্পলি কি কৰিব, ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। দিয়াৰ পিছত অলপ তলত আহিব। অহাৰ পিছত আপুনি ইয়াতে চিম্পলি আপোনাৰ ইমেইল আইডিটো ইয়াতে বহাই দিব। দিয়াৰ পিছত আপোনাৰ যেতিয়া ইমেইল আইডিটো পুট কৰা হৈ যাব, তেতিয়া আপোনাৰ ইয়াতে প্লেচ আপুনি য'ৰ পৰা কৈ আছে সেই ঠাইখনৰ নামটো ইয়াতে লিখি দিব। দিয়াৰ পিছত আপোনাৰ কি হ'ব, ওপৰত যে দেখা পাইছে আপোনাৰ ভেৰিফাই মোবাইল নাম্বাৰ, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এখন OTP গুচি যাব। সেই OTPটো আপোনাৰ ইয়াতে বহাই দিব লাগিব। বহাই দিয়াৰ পিছত আপুনি OTP ভেৰিফাইড ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত ভেৰিফাই ছাকচেছফুলি হৈ যাব। তাৰপিছত আপুনি তলত যে দেখা পাইছে আপোনাৰ ডান, তাতে ডানত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ ইয়াতে ওলাই পৰিব। যদি আপোনাৰ কিবা কৰিব লগা, এডিট কৰিব লগা আছে, তেতিয়া আপুনি পূৰণ চিন দেখা পাইছে, ইয়াতে আপুনি ক্লিক কৰি দিব। আৰু যদি নাই তেতিয়াহ'লে আপুনি কনফাৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এখন থেংক ইউ বুলি আহিব। ইয়াতে আপোনাৰ ৰেফাৰেঞ্চ নম্বৰটো থাকিব। ৰেফাৰেঞ্চ
ৰেফাৰেন্স নম্বৰটো আপুনি ভালকৈ ৰাখিব কাৰণ আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক হৈছে নে নাই এখন ৰেফাৰেন্স নম্বৰ দি আপুনি চেক কৰি থাকিব পাৰিব গতিকে চেক কৰিবলৈ হ'লে আপোনাৰ ৰেফাৰেন্স নম্বৰটো প্ৰয়োজন হ'ব তো সেইকাৰণে আপুনি ৰেফাৰেন্স নম্বৰটো স্ক্ৰীনশ্বট কৰি ৰাখি থৈ দিব কৰিবলৈ কি কৰিব লাগিব এনেকুৱা ইণ্টাৰফেচ গুচি আহিব অহাৰ পিছত ইয়াতে তলত যে দেখা পাইছে এক্সপ্ল'ৰ তাতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহি যাব অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনাৰ ষ্টেটাছ অফ এপ্লিকেশ্যন ইয়াতে আপোনাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ গুচি আহিব অহাৰ পিছত আপুনি কি কৰিব চিম্পলি ইয়াতে আপোনাৰ যিটো আপোনাৰ ৰেফাৰেন্স নম্বৰ পাইছিলে সেই ৰেফাৰেন্স নম্বৰটো ইয়াতে বহাই দিব তো ইয়াতে বহাই দিব ORD তাৰপিছত নম্বৰটো ইয়াৰ পৰা বহাই দিব 89183588 বহাই দিয়াৰ পিছত ইয়াৰ পৰা আপুনি কি কৰিব ষ্টেটটো সিলেক্ট কৰি ল'ব আসাম সিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আপুনি কি কৰিব সিম্পলি ট্ৰেক ষ্টেটাছ ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ষ্টেটাছটো এনেকৈ আহি যাব অহাৰ পিছত আপুনি অকণমান স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে দেখা পাব তো আপোনাৰ নাম আপোনাৰ এড্ৰেছ কেতিয়া আপুনি সাবমিট কৰিছিলে সকলো ইয়াতে দেখা পাব তাৰপিছত ইয়াতে BLO এপইণ্টমেণ্ট মানে আপোনাৰ BLO আপোনাৰ ঘৰত আহিব অহাৰ পিছত ইয়াতে কি কৰিব আপোনাৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আপোনাৰ হাতত ধৰাই কিনে আপোনাৰ BLO আপোনাক ফটো মাৰি কিনে তেখেতসকলে আপোনালোকৰ হৈ পঠিয়াই দিব পঠিয়াই দিয়াৰ পিছত আপোনাৰ ফিল ভেৰিফাই হৈ যাব হৈ যোৱাৰ পিছত আপোনাৰ একচেপ্ট হয় নে ৰিজেক্ট হয় তাৰপিছতহে আপোনাৰ ৰিজাল্টটো আহি যাব আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব